নমস্কাৰ, মই মধুস্মিতাই আপোনালোকলৈ অন্য এটি ভিডিঅ' লৈ আহিছোঁ। ব'লক আজি ব্ৰেকফাষ্টটোকে দেখাওঁ। বেলেগ একো নাই, এয়া মটৰৰ ঘুগুনি আৰু পৰঠা হ'ব। মই নাই বনোৱা, পিছে আমাৰ হিটলাৰে বনাই আছে, দেখিছে নহয়। কুকাৰত গোটেইখিনি দি লৈছে আৰু মছলাও পিচি লৈছে। তাৰপিছত আৰু এইখিনি ফ্ৰাই কৰিব আৰু ফ্ৰাই কৰিছে। বিলাহী মেইন কিন্তু দেই, অসমীয়া মানুহৰ হয় নাই? আপোনালোকে বিলাহী খাই ভাল পায়নে পিছে জনাবচোন। তাৰপিছত অকণমান পানী দি দিছে লাগি নাযাবলৈ। তাৰপিছত আৰু এইখিনি অকণ ফ্ৰাই কৰাৰ পিছত বইল কৰি থোৱাখিনি ঢালি দিব আৰু এয়া উতলিব দিব আৰু সেয়ে চিম্পলকৈ বনাইছে, ৰাতিপুৱাৰ খানা যিহেতু বৰ বেছি স্পাইচিও নহয়। পিছে আপোনালোকৰ 31st ভাল গ'লনে? আশা কৰোঁ সকলোৰে নতুন বছৰটো শুভ হওক, মনৰ আশাবোৰ পূৰণ হওক। সেয়াই, সকলো ভালে থাকক, হেল্ডি খানা খাই থাকক, হেল্ডি থাকক, তাৰে কামনা কৰিছোঁ। এয়া লাহেকৈ আমাৰ হ'ব হৈছে আৰু ঘুগুনি অকণমান উতলিলে তাৰপিছত ৰেডি হ'ব আৰু কালাৰটো চাওকচোন, ইমান ধুনীয়া আহিছে কালাৰটো। তেনেকৈ আৰু তাৰপিছত আৰু এতিয়া ধনিয়া পিঁয়াজ দি খোৱাহে কথা আৰু এয়া দেখিছে নহয়, ধনিয়া পিঁয়াজ দি ৰেডি হৈ গ'ল। এতিয়া ব'লক গৰম গৰম পৰঠাৰ লগত খাব লাগিল আৰু ৰখি থাকিব নোৱাৰি দেই বনোৱা হোৱাৰ পিছত। এতিয়া খাবলৈ বহিছোঁ আৰু আপোনালোকেও খাওক আপোনালোকৰ ব্ৰেকফাষ্ট আৰু জনাবচোন কেনেকুৱা লাগিলে চাই। আজিলৈ আহিছোঁ দেই।